हेलो फ्रेंड्स वेलकाम टू एयर ब्लग्स। আজি মই আৰু ভাগিন কলগাছিয়াত আহিছিলোঁ বিশেষ এটা কামৰ কাৰণে। ভাগিনৰ বোলে বেগ লাগে, বলক তেনেহ'লে বেগ এখনৰ দোকানলৈ যাওঁ। প্ৰথমবাৰ এয়াৰ ব্লগছৰ ভিডিঅ'বোৰ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। এটা টুৰিষ্ট বেগ দেখুৱাব, সেই ৰেড কালাৰটো। এইটো বেগৰ দামটো কিমান হয়? 1100। আৰু এইটোৰ আৰু বেলেগ বেলেগ কোৱালিটিৰ হ'ব নেকি? এইটো কোৱালিটি হ'ব। স্কুল বেগ আৰু কি পোৱা যায়? নাইক কমা এনেকুৱা ন? ঠিক আছে। আমেৰিকান ট্ৰিচ লেডিছৰ বেগ মোটামুটি সাইজ কিমান দাম? আপোনাৰ এনে দোকানত হাইষ্ট কিমান দামৰ বেগ আছে? স্কুল বেগ সকলোতকৈ বেছি মানে এনেকুৱা দাম আছে যে এইটো বেছি দামৰ আছে। অনলাইনতকৈ বহুত কম দামতে বেগ পোৱা যায় না? অনলাইনতকৈ এই পাব বেছি অনলাইনৰে হয়। এইটো কিমান ৰেটৰ হ'ব? 750 টকা। 750। লেজ আছে নেকি? কাস্টমাৰ আহিলে আমাৰ ঘৰৰ 10% ডিছকাউণ্ট হ'ব। ঠিক আছে, ভালে লাগে। আমিও এটা লৈ যাওঁ আজি আৰু বেগ এখন। এইটোৱে লওঁ নেকি? চাওঁ, এইটোৱেই বেছি ভাল হ'ব কিজানি। এইটো ল'ম নেকি? এইটোৱেই লৈ যাওঁ। মহম্মদ শহীদুল ইছলাম। আৰু এইটো ৰাস্তাটো কি? ছুপাৰ মাৰ্কেট। ঠিক আছে, সকলো ভিউৱাৰ্ছ আহিব, ইয়াত বহুত ভাল ভাল বেগ পোৱা যায়। আহি কেনে চাব, ল'ব, ডিছকাউণ্টো আছে আৰু বহুত সুন্দৰ সুন্দৰ বেগো আছে। আমিও এখন ল'ম বুলি ভাবিছোঁ আৰু এতিয়া চাওঁ, দুটাৰ মাজৰ পৰা এটা লৈ যাওঁ। আৰু লেডিজ বেগ, বহুত সুন্দৰ সুন্দৰ লেডিজ বেগো আছে, স্কুল বেগ আছে, লৈ যাব। এইটোৰ ৰেটটো কিমান? 1450। মজবুত ৰেটটো। ফাইনেলি বেগ এখন ল'লোঁ আমি। আপোনালোকৰ যদি লোৱাৰ ইচ্ছা আছে তেনেহ'লে ডেছক্ৰিপশ্যনত তেওঁলোকৰ দোকানৰ এড্ৰেছ আৰু ফোন নম্বৰ দিয়া আছে, যোগাযোগ কৰি কেনে ল'ব পাৰিব।